হেল্ল' এভৰিৱান, আজি ভাত খাবলৈ লৈছোঁ। কচু ভত্তা, কোমোৰা ভাজি, তিয়ঁহ, সৰু সৰু মূলা, বেচৰ বটা, আলুৰ সৈতে মাছ, ডাটা আলুৰে ঝোল আৰু লগতে আছে মাছৰ কণী আৰু চিকেন কাৰী। প্ৰথমতে মই কচু ভত্তাৰে ভাত খাম। আজি ওচৰতে মিস্ত্ৰী কাম কৰি আছে, সেইকাৰণে চাউণ্ড হৈ আছে বহুত। এইখিনি ঘৰৰ মূলা হয়, মই বেচৰ বটা বনাইছোঁ। বহুত ধুনীয়া হৈছে খাবলৈ মূলাখিনি। কিছু মাছ, মাছৰ মূৰ লৈছোঁ। ডাটা আলু আৰু বেঙেনাৰে ঝোল কৰিছোঁ। কুমলীয়া ডাটা, বেঙেনা, মাছৰ কণী,
তো ফ্ৰেণ্ডছ, এয়া চাওক, মই গোটেইখিনি শেষ কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই।